হাই এভৰিৱান, ভিডিঅ'টো হৈছে 4 জুনৰ, যিহেতু মই এলেভা নম্বৰ 1 সেয়াটো আপোনালোকে জানেই, সেইকাৰণে ভিডিঅ'টো আজিহে এডিট কৰিছোঁ। বাৰু সেইদিনাখন আছিল এওচিয়ান এণ্ড এওচিয়ানৰ 40th ফাউণ্ডেশ্যন ডে এণ্ড ডিপ্ল'মা কনভকেশ্যন অফ 32nd GNM বেটছ, অৰ্থাৎ আমি পেৰেণ্টছকো ইনভাইট কৰা হৈছিল, সেইকাৰণে আমাৰ মাহঁতেও আহিছিল। এয়া হৈছে ৱেলকাম ডেন্স। যিহেতু 1 মিনিটৰ ভিতৰত সকলোবোৰ বস্তু দেখুওৱা সম্ভৱ নহয়, সেইকাৰণে অকণমান ক্লিপ লৈ আপোনালোকক দেখুৱাই দিছোঁ। সঁচাকৈ 3টা বছৰ যে ইমান সোনকালে পাৰ হৈ গ'ল ধৰিবই নোৱাৰিলোঁ। এই 3 বছৰীয়া জাৰ্ণিটো মোৰ বাবে একদমেই ইজি নাছিল, কাৰণ আৰ্টছৰ পৰা আহি ঘপককৈ এনাটমি, ফিজিঅ'লজি, ফাউণ্ডেশ্যন, গাইনকলজি, কমিউনিটি হেল্থ নাৰ্ছিং, চাইক'লজি, মাজতে হাজাৰটা এছাইনমেণ্ট, ক'টজি, স্লিপলেছ নাইট, প্লাছ মেডিকেল ডিউটি, প্লাছ থিয়ৰী এক্সাম, এইবোৰ মোৰ বাবে একদমেই ইজি নাছিল। তথাপিও সকলোৰে ছাপৰ্টত, সকলোৰে আশীৰ্বাদত 3টা বছৰ ধুনীয়াকৈ পাৰ কৰিলোঁ। এই জগতে এই ভিডিঅ'টোৰ জৰিয়তে আছামৰ স্কুল অফ নাৰ্ছিং এছিয়াছা ইনিচিয়েটিভ অফ ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডক বহুত বেছি ধন্যবাদ জনাইছোঁ এনেকুৱা এটা অপৰচুনিটি দিয়াৰ বাবে। শেষত লং লিভ এওচিয়ান এণ্ড এওচিয়ান। আজিলৈ আহিছোঁ দেই, বাই বাই।